আজি কি বনাম নিৰামিষৰ আপোনালোকক দেখাম দেই গোটেইখিনিতে চবটো দেখাই আছোঁ অকণমান ৰখক ৰেডি কৰা হোৱা নাই ৰেডি কৰি পেলাই দেখাই আছোঁ দেই আজি শনিবাৰ যিহেতু দালি তিতা কাকেৰাল ভাজা আৰু আলু পিটিকা কিছুমানে নহৰু আৰু পিঁয়াজ ব্যৱহাৰ নকৰে কিন্তু মই নহৰু পিঁয়াজ খাওঁ মাছ মাংস নাখাওঁ আৰু এনেকৈ মানে নিৰামিষৰ ভিতৰতে বনাওঁ কিন্তু মাছ মাংসটো নাখাওঁ এই কি বুলি কয় নহৰু পিঁয়াজটো খাওঁ সিহঁতি মই নিৰামিষ বুলি নাভাবোঁ মানে কি এয়া আমিষ বুলি নাভাবোঁ মানে নিৰামিষ বুলিয়ে ভাবি লওঁ মানে এনেকৈ আজি দুপৰীয়া ৰসটো এনেকৈ চলাই লৈ যাওঁ আজি দুপৰীয়া ৰসটো এনেকৈ আকৌ সজাব ধৰিছোঁ ইমান দিওঁ ৰ ইমান কমছে খাই প্ৰথমতে মানুহজনকে দি লওঁ আলু পিটিকা নেমু আৰু এডাল ভোট জলকীয়া আমি পাতত কিয় খাইছোঁ বুলি ভাবিব পাৰে কিন্তু পানীৰ প্ৰব্লেম চলি আছে অলপমান সেইটো কাৰণে আমি পাতত খোৱা কৰিছোঁ তিতা কাকেৰাল ভাজা দালিটো হ'ব না মজাটা এনেকৈ খাই লওঁ আৰু আজি শনিবাৰ যিহেতু আমি নিৰামিষ খাওঁ খাই লওঁ দেই এতিয়া এনেকৈ খাই পেলাই ভাল লাগে কেতিয়াবা নিৰামিষ না মানুহটোতো বেয়া পায় নিৰামিষ তথাপিও উপায় নাপায় খায় আৰু কেতিয়াবাই মোৰ বাদ্দাত পৰি বাই বাই টাটা